আজি আমি কেইটামান নতুন আখৰ শিকিম। এই যে দেখিছা প্ৰথম আখৰটো, এইটোক অন্তস্থ জ বুলি কয়। অন্তস্থ জ। আমি এতিয়া কাষত এটা অন্তস্থ জ লিখিম। এইটো হৈছে অন্তস্থ জ। অন্তস্থ জত যদি আমি তলত এটা ফুট দি দিওঁ, সেইটোক অন্তস্থ য় বুলি কয়। এই অন্তস্থ জটোত আমি এটা যদি ফুট দি দিওঁ তলত এনেকৈ, সেইটোক কয় অন্তস্থ য়। অন্তস্থ জ, অন্তস্থ য়। তাৰ পাছত এইটো দেখিছা মূৰ্ধন্য ষ। অন্তস্থ জটোৰ পেট কাটি দিলে হ'ব মূৰ্ধন্য ষ। এতিয়া এই অন্তস্থ জটো যে আছিলে, তাত যদি আমি পেটটো কাটি দিওঁ এনেকৈ, মাজত যদি আঁচ এডাল দি দিওঁ, এইটো হ'ব মূৰ্ধন্য ষ। আকৌ মূৰ্ধন্য ষটো অকণমান বদলাই দিলেই আমি পাম ফ। ফ। এইটো আমি মুচি লৈ পেলাই আকৌ এবাৰ লিখিম। এইটো আমি লিখিছিলোঁ অন্তস্থ জ। এইটো যদি সম্পূৰ্ণ লগাই দিওঁ এইটো অন্তস্থ জ হ'ব, কিন্তু নলগাই পেলাই আমি আধাতে ৰখাই এইফালে যদি এনেকুৱা এডাল দি দিওঁ, এইটো হ'ব ফ। আকৌ এই অন্তস্থ জটোৰ পৰা অকণমান বেলেগ, আমি অন্তস্থ জটো এনেকৈ চিধা লিখিছিলোঁ, হয় নহয়? এইটো এনেকৈ চিধা দিছিলোঁ, কিন্তু এই জেগাডোখৰ চিধা নিদি পেলাই আমি যদি অকণমান ঘূৰণীয়াকৈ দিওঁ, এনেকুৱাকৈ দিওঁ, এইটো হ'ব ঘ। ঘ। অন্তস্থ জৰ এডাল আঁচডাল আমি চিধাকৈ দিছিলোঁ, কিন্তু এইবাৰ চিধাকৈ নিদি অকণমান ঘূৰণীয়াকৈ দিছোঁ, এইটো হ'ব ঘ। এইটো ঘ আখৰটো। গতিকে আমি অন্তস্থ জৰ পৰা আৰম্ভ কৰি আমি মুঠতে 5টা আখৰ শিকিবলৈ পালোঁ। অন্তস্থ জ, অন্তস্থ য়, মূৰ্ধন্য ষ, ফ আৰু ঘ। এতিয়া এইকেইটা আখৰেৰে তোমালোকক কিছুমান শব্দ দিছে। এই শব্দকেইটা আমি এবাৰ পঢ়ি চাম। প্ৰথম আখৰটো দিছে ব ৰ, বৰ। তাৰ পাছৰটো দিছে ঘ ৰ, ঘৰ। বৰ ঘৰ। তাৰ পাছত দিছে দন্ত্য ধ ৰ, ধৰ। আৰু ফ ৰ, ফৰ। ধৰ ফৰ। এইটো ক ৰ, কৰ। ক অন্ত্যস্থ য়, কয়। অন্তস্থ জ ৱ প, যৱ। ব য়, ব অন্ত্যস্থ য়, বয়। কৰ কয়, যৱ, বয়। বৰফ, বৰফ। বৰফৰ, বৰফৰ। ঘৰ, ঘৰ। বৰফৰ ঘৰ। আখৰকেইটা আছিলে অন্তস্থ জ, অন্তস্থ য়, মূৰ্ধন্য ষ, ফ আৰু ঘ। তাৰ পৰা যিকেইটা শব্দ হ'ল, সেইকেইটা হৈছে বৰ, ঘৰ, ধৰ, ফৰ। কৰ, কয়, যৱ, বয়। বৰফ, বৰফৰ ঘৰ। এতিয়া আমি আগৰ পাঠত শিকা আখৰকেইটাৰ পৰা কি কি শব্দ হৈছিলে সেইটো এবাৰ চাই ল'ম দেই। এই আখৰটো আছিলে ব, ৰ, ৱ, ক, দন্ত্য ধ, ঝ। তাৰ পৰা আমাক যিকেইটা শব্দ শিকিবলৈ দিছে সেইকেইটা হৈছে ব ৰ, বৰ, ব
ক বক ক ৰ কৰ দন্ত্য ধ ৰ ধৰ ৰ ৱ ৰৱ ক ব কব ৰ ব ৰ ৰবৰ দন্ত্য ধ ৰ ক ধৰক। এইফালে দেখিছা পানী উতলি আছে। পানী উতলাক আমি বক বক বুলি কওঁ। ব ক ব ক বক 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 বককৈ পানী উতলি আছে। আৰু এইখন দেখিছা ৰেলগাড়ী। এইটো ঝ ক ঝ ক ঝক ঝক ৰেলগাড়ীখন গৈছে ঝক ঝককৈ।